Good morning. বন কৰিছো বাহ বতৰ আৰু সেই ফলটোকে হৈছে এই বগৰী গছজোপা বগৰী গছ আপোনাৰ ইয়াতে ৮০,০০০ৰো ওপৰত গছ আছে গোটেই এৰিয়াটোত ৮০,০০০ৰ ওপৰ বগৰী গছ হয় আপোনালোকে সৰুৰ পৰা দেখি আছে সৰুৰ পৰা দেখি আছো আৰু প্ৰতিজোপা বগৰী আপুনি খোৱাত বেলেগ পাব হে হয় আপুনি বগৰী লগা ছিজনত আহিব হা তেতিয়া আপোনাক মই প্ৰতিজোপা বগৰী এটাকে কওঁতে ধৰি লওক ৮০,০০০টা বগৰী হা আপোনাক টেষ্ট কৰিবলৈ দিম এইবিলাক বগৰী নিজে নিজে হোৱা নেকি এইবোৰ নিজেও হোৱা আছে আৰু ইয়াতে ৰূপায়ণো আগত আছিলে ইটো ছাইডত আছিলে তাৰ পৰা আৰু এইটো বিয়পি গৈছে যিটো আপোনাৰ মই এৰিয়াটো সম্পূৰ্ণ দেখুওৱা নাই আধা অঞ্চল দেখাইছোঁ আৰু সম্পূৰ্ণ বগৰী এৰিয়াটো দেখাবলৈ যাওঁতেনে আপুনি খৰালি হ'ব লাগিব খৰালি মাহত কিয় কাৰণে হ'ব লাগিব প্ৰতিজোপা বগৰী আপোনাৰ টেষ্ট কৰা যাব আৰু প্ৰতিজোপা এটা বগৰী আপুনি লৈ যাব কেমিকেল কি ইয়াৰ টেষ্টি কি বা ইয়াৰ পৰা সোৱাদ কি পাওঁ আমি বাহ ঠিক আছে এবাৰ খৰালিৰ দিনত যেতিয়া বগৰী হ'ব হয় আমি এইটো বস্তু কৰিম দিয়ক ন কাঞ্চাদা হয় বঢ়িয়া দেখিলে কাঞ্চাদা কি ধুনীয়া কথা ক'লে ৮০,০০০ ইয়াতে বগৰী মানে গছ আছে চ' বিৰাট ধুনীয়া এটা পৰিৱেশত আমি চাইকেল চলাই গৈ আছোঁ হা ৮০,০০০ৰ ওপৰত বোলে দেখিছে আৰু কি ধুনীয়া পৰিৱেশ চৰাইৰ মাত বতাহৰ মাত প্ৰকৃতিৰ মাত বোলক দেখিছে এইজোপা বগৰী গছ আমি ইয়াত পুলিৰ পৰা পাইছোঁ আৰু ইয়াতে বহুত বগৰী খাইছেহি ৰাইজে একদম কি পুলিৰ পৰা পাইছে এইজোপা পাইছোঁ একদম সৰু সৰু পুলিৰ পৰা পোৱা একেলগে এতিয়া ডাঙৰ হৈ আছে একেলগে ডাঙৰ আৰু তাৰ মাজতে আপোনাক দেখাইছিলোঁ সেই তাতে কেইজোপামান হয় হয় এইকেইজোপা মানে সৰু সৰু এইবিলাক ইয়াৰ এওঁলোকৰে প্ৰজন্ম গুটি আছে গোটেই গুটি পৰি পৰি ন হয় ১০,০০০ ওপৰত থাকিলেও কম নাই বগৰী গছ ইমান ইমান আছে দেখিছে এইটো এটা বগৰী গছ বহুত বগৰী গছ এই কোনোবাই ডাল কাটিছে কোনোবাই ডাল কাটিছে তাতে মানে আবদ্ধ কৰি ৰাখিছিল চাগে হা 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 নহ'লে কোনোবাই নাঙলৰ কাৰণে কাটিছে কিফালহে আছে দেখিছে এইবিলাক সৰু সৰু পুলি তাৰপৰা হৈছে গোটেই বগৰী গছ ব'লক বহুত ল'ৰা ছোৱালী আহি তাৰপৰাও বগৰী এয়া বগৰী দেখিছেনে দেখিছে এয়া বগৰী এয়া বগৰী আৰু সেইজোপা বগৰী সেইজোপা অকলে আছে কিমান ডাঙৰ মোৰ নিচিনা ই অকলে থাকি ভাল পাই চাগে এইজোপা বগৰী এইজোপা বগৰী কিমান বগৰী গছ বা আৰু সেইজোপা এজোপা সেইয়া তাতেও আছে বহুত বগৰী গছ বগৰী খেতিয়ে হৈ আছে বুলি ক'ব পাৰি এয়া মাজে মাজে দেখিছে চব বগৰী জেগাটো কেনেকুৱা লাগিছে বাৰু ইমান বঢ়িয়া এটা জেগাত আছোঁ গোটেই হাবি চাওকচোন গোটেই পৰিৱেশটো বিৰাট বঢ়িয়া লাগিছে আহি পেলাই মজা মজা কাঞ্চাদা চাইকেল মাৰি পেলাই আমি আজি কিমান কিলোমিটাৰ আজি ২-৩ দিন বঢ়িয়া এক্সাৰচাইজ চলি আছে মোৰ চবতছে বঢ়িয়া লাগিছে পৰিৱেশটো বিৰাট ধুনীয়া আৰু এয়া আপোনালোকৰ কাৰণেই মই এতিয়া কৈছোঁ ফাৰ্ম খুলিম বুলি যে টুৰিজমৰ এই ট্ৰেকিঙৰ ৰাস্তাবিলাক চাই আছোঁ যে ক'ত মানুহ খোজকাঢ়িব পাৰিম কোন জেগাত চৰাই তৰাই আছে সেই চৰাইৰ আপোনাৰ ফটো তুলিব পাৰিব বাৰ্ড ৱাচাৰবোৰে চ' সেই ট্ৰেকিঙৰ ৰাস্তা কাঞ্চাদাই মোক দেখাই আছে গৈ আছোঁ বেলেগ খুঁটিত গ'লে কেনেকুৱা পৰিৱেশ ৰাতি তাতে থাকিব পাৰি নে নোৱাৰি এইবিলাক বস্তু ছাৰ্ভে কৰি আছোঁ আৰু বিৰাট ধুনীয়া ধুনীয়া জেগাত কাঞ্চাদাৰ লগত আহি আছোঁ কাঞ্চাদা থেংক ইউ দেই থেংক ইউ এইফালে কাঞ্চাদা আৰু বতৰটো বেয়া হৈ পৰিছে কাঞ্চাদা যাওঁ বাই ব'লক বাই বতৰ বেয়া হৈ পৰিছে এই বৰষুণ দিওঁ আমাৰ হাতত একো নাই মোবাইল ভিজি যাব পাৰে ব'লক এইয়া বগৰী গছ আৰু এইফালে চাওক
কিমান এক্সিডেণ্ট এইটো পূৰা ৰেকৰ্ড হৈ গৈছে বাহ দৃশ্যটো চাওক ই পূৰা মোক চাই আছে এই গৰু গায়ে বগৰী পকিলে খায় মহেও খায় বগৰী বুটলি এইয়া বগৰী প্ৰজন্ম উঠি আছে এইবিলাক আমি উঠাই আছোঁ বগৰী গছ নাকাটিব দেই বগৰী গছ কাটিলে কিন্তু বিপদ হ'ব সকলোৱে খায় বগৰী সেয়া বগৰী গছ হয় নাই বাপৰে একো নকৰেতো মহে নকৰে এইটো পোৱালি আনন্দতে তাত যে খুটিত চাহ খাই আহিছোঁ না আহি যাওক ওচৰতে লগতে ৰৈ নকৰিব আৰু সিহঁতে ধেমালি কৰিছে বুলি